নিজকে যদি সলনি কৰিব বিচাৰিছা, নিজৰ স্বাস্থ্য যদি সুস্থ আৰু সবল কৰি তুলিব বিচাৰিছা, তেন্তে এইকেইটা টিপছ তোমাৰ বাবে। তাৰ আগতেই কৈ লওঁ, যদি ভিডিঅ'টো ভাল লাগে শেষত লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ এই ভিডিঅ'সমূহৰ পৰা আপোনালোকৰ অকণমান হ'লেও সহায় হয়। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। দিনটো আৰম্ভণি পজিটিভ মাইণ্ডৰে কৰিব। যিমানে ধনাত্মক ভাৱেৰে কামবোৰ কৰিব ল'ব, সিমানে আমাৰ ধনাত্মক চিন্তাধাৰাও হ'ব, লগতে আমাৰ শৰীৰ সুস্থ আৰু সবল হৈ থাকিব। ৰাতিপুৱা শুই উঠি অকণমান টাইম ৰ'দত বহিব লাগে। ৰ'দত বহিলে সূৰ্যৰ পৰা আমি ডি ভিটামিন পাওঁ। খাদ্যবোৰ খাওঁতে মন কৰিব যে আমি খোৱা খাদ্যবোৰত প্ৰটিন আৰু ফাইবাৰৰ মাত্ৰা বেছি আছেনে নাই। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ পাছত নহয়, ব্ৰাছ কৰাৰ আগত এগিলাচ পানী খাব। এনে কৰিলে স্বাস্থ্যৰ অকণমান উন্নতি হোৱা দেখা যায়। আৰু যদি আপুনি নিজকে সলনি কৰিব বিচাৰিছে, নিজকে হেল্থ ৰাখিব বিচাৰিছে, তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বাবেই মই হোম ৰেমেডিজবোৰ লৈ আহিম, যাতে মোৰ লগতে আপোনালোকৰো সহায় হয়। ধন্যবাদ।